ঘটনাটো এনেকুৱা হ'ল যে চেৰপাংগুৰিৰ এইফালৰ পৰা এটা ট্ৰাক আহি এটা বুলেৰো পিকআপ আছিল, বুলেৰো পিকআপটোক মাৰি 3-4টা বাইকক উৰাই তাৰপিছত মানুহ 4জন 6জন 7জন মানুহক উৰাই দিলে। উৰাই দিয়াত ইয়াতে 5জন একদম ডেড বডি হৈ গৈছে আৰু 2জন হস্পিটেলত সংকটজনক অৱস্থাত আছে। মানে আমি এনেকুৱা মানে দেখা নাই কেতিয়াও, আৰু আমি মানে ভাবাও নাই যে এনেকুৱা এটা ঘটনা হ'ব। আৰু গাড়ীবিলাকো একদম ৰাস্তাৰ ছাইডতে আছিল, মানুহবিলাকো একদম ৰাস্তাতে নাছিল, ছাইডত আছিল। কিন্তু গাড়ীটোৰ জখতে এতিয়া কি ক'ম, এনে মানে জানি বুজি মাৰিল নেকি এনেকুৱা, ড্ৰাইভাৰটো এনেকৈ লাগিছে আমাৰ। কেইজন মৰিলে? মোটামুটি 5জন ডেড, স্পট ডেড 5জন, আৰু দুজনক হস্পিটেলত লৈ গৈছে। এইটোও সংকটজনক অৱস্থা আছে।